दिनै आंगोनि चेनेल असम लाइभ 24 आ मोनद' बोसोर आबुं खालामबाय नोगोरमानि श्रीमन्त शंकरदेव कलाक्षेत्रनि दामोदर देव हादोर गेजेरारि न' ब्लाङाव बानजायदों गाबगोनां हाबाफारि फालिथाय बेजों लोब्बा लाखिनानै असम लाइभ बिभूषण बान्था गथायनाय जागोन साबा गागि सुबुंनो असम लाइभ बिभूषण बान्था गथायनाय जागोन फरेन्द्र कुमार देव चौधुरी दीपेन बरुवा पूर्णिमा देवी बर्मन अंशुमान बरा आरो बर'नि गागि देंखोगिरि सुलेखा बसुमतारी बिथांमोननो असम लाइभ बिभूषण बान्था गथायनाय जागोन लोगोसे सानै जर'खा सुबुंनो जिउनाव साधना बान्था होनाय जादों आरो साद' सुबुंनो सर्वोत्तम साधना बान्था एबा साबसिन एचिभमेन्ट बान्था गथायनाय जागोन बे गाबगोनां हाबाफारियाव बान्था गथायनाय जागोन लोगोसे गाबगोनां हारिमु हाबाफारि बानजायदों मुंदांखा मेथाइ रोजाबगिरि दिप्तिनाथ डेका आरो बर'नि गागि देंखोगिरि सुलेखा बसुमतारीनि गाबगोनां हारिमु हाबाफारिबो बानजायदों না আজি আমাৰ অতি আনন্দৰ দিন আমাৰ আজি অসম লাইভ পৰিয়ালৰ আটাইখিনি সদস্য খুব আনন্দত মতলীয়া হৈ আছে মই নিজেও কালি ৰাতিও আছিলোঁ ইয়াত আজি মই ৰাতিপুৱা আহিছোঁ আহি হৈ থকা কামবোৰ চাইছোঁ খুব ভালকৈ আমি 6টা বছৰ সম্পূৰ্ণ কৰিলোঁ 7ম বছৰত আমি ভৰি দিলোঁ আৰু আশা কৰিছোঁ বিগত বৰ্ষকেইটাৰ দৰে অসমৰ ৰাইজ তথা অসম লাইভৰ দৰ্শকৰ আমি সঁহাৰি পাম ইতিমধ্যে আমি ডিজিটেল মাধ্যমত সৰ্বশ্ৰেষ্ঠ হিচাপে পৰিগণিত হৈছোঁ আজি আমি ডাটাবোৰ ৰাইজক অৱগত কৰিম আৰু আশা কৰিছোঁ এই বৰ্ষতে ঈশ্বৰে যদি আমাক সহায় কৰে আমি এটা অসমৰ খুব ডাঙৰ চেনেল হিচাপে পৰিগণিত হ'ম ইতিমধ্যে আমাক সমগ্ৰ অসমবাসী তথা ভাৰতবৰ্ষৰ ৰাইজে আদৰি লৈছে আমাৰ ধনাত্মক কামবিলাক ৰাইজে ভাল পাইছে ব্যক্তিগতভাৱে মোৰ লগত ৰাইজে যোগাযোগ কৰি আছে যে খুব তেওঁলোকে ইমপ্ৰেছড হৈছে বজাৰত গ'লেও মানুহে কয় যে দাদা আপোনাৰ চেনেলটো চাই খুব ভাল লাগে সাধাৰণ মানুহবিলাকে যেতিয়া এই কথাবোৰ কয় মনটো খুব ভাল হৈ যায় আৰু উদ্যম পোৱা যায় অসম লাইভে সদায় সাধাৰণ ৰাইজৰ কাৰণে কাম কৰি গৈছে মই পূৰ্বতেও কৈছিলোঁ আজিও আকৌ কওঁ আমি নিৰপেক্ষ নহয় আমি সদায় ৰাইজৰ পক্ষত থাকিম এগৰাকী ভাতৃপ্ৰতিম কেন্দ্ৰীয় মন্ত্ৰীয়ে আমাক দিয়া শুভেচ্ছা বাণীত কৈছিল যে অসম লাইভ নিৰপেক্ষ নহয় তেওঁলোক ৰাইজৰ পক্ষত থাকে তেখেতলৈকে মই ধন্যবাদ জনালোঁ আৰু সমগ্ৰ ৰাইজৰ সহায় সহযোগিতা আমি বিচাৰিলোঁ আৰু আজি আমাৰ কেইবাটাও অনুষ্ঠান আছে এটা হ'ল আপোনাৰ আমি এইবাৰ দুগৰাকী ব্যক্তিক স্বনামধন্য ব্যক্তি তেওঁলোকে গোটেই জাতি তথা অসমবাসীৰ বাবে বহুত কাম কৰি থৈ গৈছে এগৰাকী হ'ল আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ জয়ন্ত ভাগৱতী দা আৰু আনগৰাকী হ'ল আমাৰ জেপি দাস দা দুয়োগৰাকী বৰ্তমান অসুস্থ কিন্তু আমি পৰহি দিনা জয়ন্ত ভাগৱতী দাৰ ঘৰত গৈছিলোঁ আমাক লগ পোৱাৰ পিছত মানে দাদা প্ৰায় মোক ক'লে যে মোৰতো নিপেন এনেকুৱা লাগিছে মই সুস্থ হৈ গৈছোঁ আজি তেওঁ ইচ্ছা প্ৰকাশো কৰিছিল অহাৰ বাবে কিন্তু তেওঁৰ পৰিয়ালৰ সদস্যখিনিয়ে ক'লে যে পাপা নোৱাৰিব দেউতাই নোৱাৰিব গতিকে আপোনালোক ইয়াত আহা আমি যথেষ্ট আনন্দ পালোঁ আৰু সেইকাৰণে আমি তেখেতৰ বাসভৱনতে গৈ আমি তেখেতক জীৱনজোৰা অসম লাইভৰ যিটো শ্ৰেষ্ঠ বঁটা জীৱনজোৰা সাধনা বঁটা দিলোঁ আমি আৰু আজি আমাক মাননীয় শ্ৰী জেপি দাসদাই কথা দিলে যে তেওঁ আহিব সন্ধিয়া আমি 5 বজাত তেখেতক আমি আমাৰ কলাক্ষেত্ৰৰ দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আমি জীৱনজোৰা সাধনা বঁটা দিম ঠিক তেনেকৈ আমি কেইবাগৰাকীও ব্যক্তি 5গৰাকী ব্যক্তিক আমি অসম বিভূষণ বঁটা দিম তেওঁলোক হৈছে শ্ৰদ্ধাৰ আমাৰ দীপেন বৰুৱা দেৱ আমাৰ সুলেখা ব্ৰহ্ম তাৰপিছত আপোনাৰ আনগৰাকী হ'ল আমাৰ কোন আছিল আৰু ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ইত্যাদি ইত্যাদি গোটেইখিনি ঠিক তেনেকৈ প্ৰায় 7গৰাকী ব্যক্তিক আমি অসম সৰ্বোচ্চ সাধনা বঁটা দিম গতিকে তাৰপিছতে আমাৰ সুলেখা ব্ৰহ্ম বাইদেউ দীপেন বৰুৱা দেৱ আৰু খুব আনন্দৰ কথা যে জেপি দাসদাই কালি আমাৰ চিফ মেনেজিং এডিটৰক জনাইছে যে মই এটা
গানো গাম তেখেতে কৈছে মই বহুত দিনৰ মূৰত গীটাৰখন হাতত লৈ গান গাম আজি অসম লাইভক মই বহুত ধন্যবাদ জনাইছোঁ মোক এই বঁটাটো দিয়াৰ বাবে আৰু অতি জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনাৰ গীতৰ শৰাই থাকিব ঠিক তেনেকৈ আমাৰ সুৰঞ্জিত চৌধুৰী বুলি এগৰাকীয়ে ছায়েন্সৰ কিছুমান এক্টিভিটি দেখুৱাব যাক নেকি যাদু বুলি ক'ব পৰা যায় যাদুটোকে আমি ছায়েন্সৰ এক্টিভিটি বুলি কৈছোঁ তেখেত এজন IITian গতিকে ৰাইজে যথেষ্ট প্ৰগ্ৰেমবোৰ চাই ভাল পাব আশা কৰিছোঁ ৰাইজ ইয়াত উপস্থিত হৈ পদধূলা দি আমাক আনন্দিত কৰিব আৰু সমূহ ৰাইজৰ মই সহায় সহযোগিতাৰ উপস্থিতি বিচাৰিলোঁ আমি ঠিক 5 বজাৰ লগে লগে অনুষ্ঠান আৰম্ভ কৰিম যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে আমি কৰিছোঁ আৰু সমূহ ৰাইজে আহি আমাক কৃতাৰ্থ কৰে আৰু ৰাইজে যাতে আমাক ভালকৈ অহা দিনবিলাকত কৰিব লগা কামবিলাকৰ বিষয়ে আমাক নিৰ্দেশনা দিয়ে আমি সদায় ৰাইজৰ লগত থাকিম অসম লাইভে জন্মলগ্নৰ পৰা ৰাইজৰ হকে কাম কৰি গৈছে অহা দিনবিলাকতো অসম লাইভে ৰাইজৰ হকে কাম কৰি যাব আৰু শেষত মই আৰু এটা আজি কথা ক'ম যে বিগত কালছোৱাত অসম লাইভে যিমানখিনি কাম কৰিলে এই আটাইখিনি কামেই যথেষ্ট সমাদৰ পাইছে আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ স্মৃতিৰ কাৰণে প্ৰায় 7 লাখ গছ পুলি সমগ্ৰ অসমত আমি ৰোপণ কৰাইছিলোঁ ঠিক তেনেকৈ তেওঁ কৈ যোৱা কামবিলাক আমি কৰি গৈছিলোঁ প্ৰায় 5-6 হাজাৰ মানুহক আমি কম্বল বিতৰণ কৰিছিলোঁ আৰু তেখেতৰ জন্মদিনটো আমি দিল্লী মহানগৰীত যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে আমি উদযাপন কৰিছিলোঁ আৰু সমাদৰ লাভ কৰিছিলোঁ গতিকে কিছুদিন আগত আমি আমাৰ ঢেকীয়াখোৱা নামঘৰত ভাওনা এখন প্ৰতিযোগিতা পাতিছিলোঁ তাত ফাইনেলৰ দিনাখন মই আছিলোঁ সেইদিনাখনে 25,000 পৰা 30,000 দৰ্শকে ভাওনাখন উপভোগ কৰিছে আৰু আমি আমাৰ চেনেলৰ মাধ্যমেৰে এই ভাওনাভাগ দেখুৱাই গৈছোঁ গতিকে অহা দিনবিলাকত আমি কেইবাটাও অনুষ্ঠান কৰিম আৰু তৃতীয় বৰ্ষত এইবাৰ আমি বিহুৱতী বোৱাৰী প্ৰতিযোগিতা আৰম্ভ কৰিম বিহুৱতী বোৱাৰীও আমাৰ ঠিক ফেব্ৰুৱাৰী মাহৰ পিছতে প্ৰাথমিক কামবিলাক আৰম্ভ হ'ব মাৰ্চৰ পৰা আমাৰ কম্পিটিশ্যন আৰম্ভ হ'ব এইবাৰতো ভাবিছোঁ বিহুৱতী বোৱাৰীত প্ৰায় 1,500 প্ৰতিযোগিতা মানে ভাগ ল'ব যোৱাবাৰ আমাৰ 700 প্ৰতিযোগী আছিল এতিয়াৰ পৰা আমাক যোগাযোগ কৰি আছে গতিকে অসম লাইভে সদায় ৰাইজৰ হকে নিস্বাৰ্থভাৱে আৰু নিৰ্ভীকভাৱে ভয় নকৰাকৈ নিৰপেক্ষ বাতৰি পালন কৰি যাব প্ৰকাশ কৰি যাব আৰু অসম লাইভে সদায় অহা দিনবিলাকত ৰাইজৰ লগত থাকিব আৰু ৰাইজৰ হকে কাম কৰিব